Ay, ikot pala, ikot pala, ikot pala. Hey guys, স্বাগতম to my YouTube channel. Good morning. 8টা বাজিলে গুড মৰ্নিং হয় মানে শুই আছিলো খোৱা পাও উঠি মানে এই জাৰুপাত দেখিলো ভাবিলো ৰাতিপা হৈছে হে বুলি মানে মই এটা বটলৰ ফুলদানি বনাইছিলো মানে ফুলদানিখিনি বনাই থৈ দিছো মানে লগোৱা নাছিলো তো এইখিনি মই এতিয়া মাটি চাটি দি কেনে ধুনীয়াকৈ বনাই দিছো এতিয়া ফুলো লগাই দিছো ফুলো এতিয়া পখা মেলিছে 2-3 মাহ পিছত তেতিয়া ফুলে লাগি যাব এটা দেখিব ধুনীয়া লাগিব গাইস আজি মানে ভিডিঅ'ৰ কামত এঠাইত যাবলগীয়া আছিল তো লগৰ দুজন মানুহ মানে যাবলৈ লৈছিল একেলগে সেই দুজন গুচি গ'ল ৰাতিপুৱা যিটো বৰষুণ মাৰিছে ন একদম ঘৰৰ পৰা ওলাব পৰা নাছিল তো যোৱা নহ'ল সেইকাৰণে গাইস মই এইখিনি জেগাত প্ৰায়ে থাকোঁ কাৰণ এই নদীৰ পৰা যোনটো ফ্ৰেছ হাৱা আহে ন এইটো হাৱা এচিও পাত্তা নাপায় একদম মই প্ৰায়ভাগ এইখিনি জেগাতে ৰখি থাকোঁ যাৰ ঘৰ ধৰক এনেকুৱা নদীৰ আশে পাশে তেওঁলোকে গম পায় ৰাতিপুৱাই হওক বা এনেকুৱা কি বঢ়িয়া কি মজা মজা ফ্ৰেছ হাৱা আহি থাকে ৰাতিপুৱাই যাৰ ধৰক নদীৰ আশে পাশে ঘৰ আছে তেওঁলোকেহে বুজি পায় আপোনালোকক যদি কোনোবাই লিংক দিয়ে বা আপোনালোকে যদি কোনোবা ৰিল চিলছত লিংক পায় সেনেকুৱা লিংকত ক্লিক কৰি কিনে বস্তু কেতিয়াও বাই কৰিবলৈ চেষ্টা নকৰিব কাৰণ এইবোৰ একদম ফ্ৰড চলি আছে একদম ফ্লিপকাৰ্টতে ছেম টু ছেম একদম পেজটো ওলাব কিন্তু সেইটো ফ্লিপকাৰ্টৰ নহয় এনেই সেইটো এটা উলিয়াই দি কিনে তো অলপ সাৱধান থাকিব এইবোৰ কাৰণ মইতো পস্তালৈ মই আপোনালোকক কৈ দিছোঁ আৰু গাইজ আমাৰ ঘৰত এজোপা মানে ফুল আছে মানে পাতে ফুল হয় মানে ফুলপাহৰ মানে নাম আপোনালোকে কমেণ্ট কৰি জনাব লাগে জনাবচোন এপা কি ফুল হয় বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটোতো গম পায় এল'ভেৰা বুলি এপা কি ফুল হয় মানে পাতে ফুল হয় কি হয় মানে আপোনালোকে কমেণ্ট কৰি জনাওক এতিয়া কমেণ্ট কৰক মই ৰিপ্লাই দিম আমাৰ ঘৰত এজোপা কঁঠাল আছে মানে কোনে কঁঠাল খাই ভাল পায় কমেণ্ট কৰি জনাবচোন চাওক কাৰোবাক লাগিলে ক'ব মই দি আহিম গৈ পেলাই মই দি আহিম নহয় আপোনালোকে আহিব লাগিব খাবৰ কাৰণে আহিব আমাৰ ঘৰত কঁঠাল একদম পূৰা লাগি আছে ভৰি কিনে চাওক ঢেৰ লাগিছে সকলোৰ কাৰণে হৈ যাব আপোনালোকে আহিব চবকে দি দিম মই এটা ছাগলী নাই পাৰ নাই হাঁহ নাই আমাৰ একোৱে নাই কিন্তু তথাপিও আমাৰ ঘৰত চব আহি থাকে চাওক আমাৰ নহয় এই ছাগল মাখান কিন্তু আমাৰ ঘৰত আহিলে পেলাই চৰি থাকে গোটেই মাখা ভাত খাই চাইকেলখনত ডাইৰেক্ট ওলাই গৈছোঁ মই টাউনত অলপ কাম আছে মানে কি কম্পিউটাৰ ক্লাছ আছে কম্পিউটাৰ ক্লাছ হৈ কিনে মই ডাইৰেক্ট বৰ্তমান কিছুমান ঘটনা চলি আছে যিবোৰ কল্পনাৰ একদম বাহিৰত দীপৰ বিলখনে সেই আগৰ দৰে হৈ থকা নাই ক'ৰ পৰা কি হৈ গ'ল এতিয়া দীপৰ বিলখন পৰিৱৰ্তন হ'ব লাগে কিন্তু এনেকুৱা পৰিৱৰ্তন হ'ব লাগে নে গছ বন কাটি একদম চব ধ্বংস কৰি আমাৰ ঢেকীয়াজুলিৰ এই গছবোৰে চাচোন এই গছবোৰ যদি দুইফালৰ গছবোৰ যদি কাটি দিয়া যায় এই সৌন্দৰ্যটো জানো ঘূৰাই পামনে আমি কেতিয়াও নাপাওঁ ডেভেলপমেণ্ট কৰিব লাগে একদম গছ বন কাটিহে কৰিব পাৰি নেকি মানে তো ডাইৰেক্ট আহি গ'লোঁ মই মাছৰ বজাৰ ঢেকীয়াজুলিত মাছ ল'লোঁ অলপমান মাছ লৈ কিনে মই ডাইৰেক্ট আহি গ'লোঁ একদম পূৰা চিংৰা খাবৰ কাৰণে চিংৰা খাই লৈ পেলাই ডাইৰেক্ট মই আহি গ'লোঁ একদম ঘৰলৈ তো এইটো আছিলে আজি এটা নৰ্মেল ব্লগ কেতিয়াবা নৰ্মেল ব্লগ বনাব লাগে ভাল লাগে